আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল কমৰুনছ ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কাৱৈ মাছৰ ভাপত দিয়া লোকেল নদীৰ কাৱৈ মাছ। ইয়াতে মই কাৱৈ মাছখিনি ভালদৰে ধুই লৈ লৈছোঁ। জোখমতে পিঁয়াজ কেঁচা জলকীয়া লৈ লৈছোঁ। বলক এতিয়া ভিডিঅ'টিৰ মাজেৰে আগবাঢ়ি যাওঁ। পিঁয়াজ কেঁচা জলকীয়া মই ভালদৰে পিচি ল'ম। ইয়াতে পিঁয়াজ দি দিছোঁ, কেঁচা জলকীয়া, আধা চামুচ জিৰা, গোটা জিৰা আৰু সৰিয়হ গুড়ি 1 চামুচ দি দিছোঁ। এতিয়া ভালদৰে এইখিনি মই মিক্সিত মাৰি ল'ম। এতিয়া পেষ্টখিনি মই কাৱৈ মাছত দি ইয়াতে জোখমতে ধনিয়া গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি আধা চামুচকৈ দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল দি দিছোঁ, সৰিয়হ তেল। এতিয়া ভালদৰে মিহলাই ল'ম। এতিয়া মাছখিনি মই মছলাৰ সৈতে টিফিনত ভৰাই ঢাকনখন মাৰি দিম। ওপৰত মই কেঁচা জলকীয়া দি দিছোঁ আৰু অলপ কেঁচা মিঠাতেল দি দিছোঁ। এনেদৰে কাৱৈ মাছ ভাপত দি বনাই খাবলৈ খুবেই লোভনীয় হয়। এইটো ৰেচিপি হ'লে বেলেগ আৰু একোৱে আঞ্জাৰ প্ৰয়োজন নহয়, ইমানে ভাল লাগে খাই। এতিয়া মই পানী উতলি অহা কেৰাহীত টিফিনটো দি দিছোঁ। 20-25 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিম। ফ্লেমটো হাই ফ্লেমত ৰাখিম। এতিয়া মোৰ কাৱৈ মাছ ভাপত দিয়া হৈ গৈছে। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু টিফিনৰ বাতিটো নমাই ল'ম। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব, লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আপোনালোকৰ। আৰু যদি কোনোবা নতুন চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠাণ্ডা হোৱাৰ পিছত মই টিফিন বাতিটো নমাই ল'ম। আপোনালোকে চালে গম পাব কিমান ধুনীয়া হৈছে, খাবলৈ খুবেই ভাল হৈছিলে। আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব। ধন্যবাদ।